Hey guys, কেনেকৈ আছে? আজি মোৰ আকৌ নিউ ব্লগ আপোনালোকক স্বাগতম জনাইছোঁ। তো মানে আজি মই এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক যে 2-3 দিন আগত মানে ভিডিঅ' এটা চালোঁ, বেয়া খবৰ এটা পালোঁ। সেইটোৱে আপোনালোকক কওঁ। আৰু বেয়া খবৰটো আপোনালোকে কি জানে? তো বেয়া খবৰটো যে মানে আপোনালোকে চিনি পায় য'ত পাজি, তেওঁ ইউটিউবাৰে এজন। তেওঁ চিনি পায় আপোনালোকে। বেয়া খবৰ এটা তেখেতৰ মানে কি ক'ম, ইউটিউবত মানে তেখেতৰ মালা উলা দি মানে ভিডিঅ' বনাই দিছে। আৰে ভাই মৰাই নাই ভাই, এতিয়া এক্সিডেণ্ট হৈছে। সেই কথা কৈ আছোঁ, আপোনালোকে চাই থাকক। সেইটো কাৰণে ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্ট কৰিব। তেতিয়া ভিডিঅ'টো আৰম্ভ পাই পেলাই চব ভিডিঅ'টো স্কিপ নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, তো আপোনালোকে জানে যে য'ত পাজিৰ মানে এক্সিডেণ্ট হৈছে নেপালত। তো মানে কি হ'ল যে মানে তেওঁ নেপাল ৰাইডত গৈছিলে, তেওঁ তাত হৈ গ'ল এক্সিডেণ্ট। তো তাৰ ওপৰতে মানে এজন ল'ৰাই, নেপালৰ ল'ৰাই এনেকুৱা ৰ'ষ্ট কৰিছে। আপোনালোকে চাইছে, ভিডিঅ'টো বহুত ভাইৰেল হৈ আছে। ৰ'ষ্ট টকলাকৈ চাইছে আপোনালোকে, আৰু যদি চোৱা নাই চাই থাকক। ভিডিঅ'ত মই দেখাম ল'ৰাজনক। তো এতিয়ালৈকে মানে সি ফেচ ৰিভিলো কৰা নাই। তো কোনোবাই পাইছে ভিডিঅ' নাজানো। তাততো পাঞ্জাৱৰ কেইটামান মানুহ কৈছে তেওঁ ফেচ ৰিভিল হোৱা নাই, তেওঁ ফেচ ৰিভিল ভিডিঅ' পাই গৈছে মানে। আৰু সি কৈ আছে যে মোৰ এটা মানে ইমান হিম্মত, ইমান দম দি কথা পাতে। আপোনালোকে চাব। আগতে মই কৈ দিওঁ আপোনালোকে কেইটামান কথা। তো কথাটো মানে হ'ল যে য'ত আপোনালোকে চিনি পায়, অসমত আহিছিলে, বিকাশ দাৰ লগত ৰাইডো কৰিছে, মাজুলী গৈছিলে, আপোনালোকে চালেই। তো আমাৰ অসমত আহি আকৌ গ'ল, ঘৰলৈ গ'ল। মানে তেওঁ H2 লৈছিলে ন, H2 দি এক্সিডেণ্ট হয়। তেওঁ H2 ল'লে। H2 লোৱাৰ পাছত H2 আগতে মানে ইয়াত যোৱাৰ ঘৰলৈ গৈছিলে। তেতিয়া কৈছিলে মই যেতিয়া H2 ল'ম তেতিয়া অসম বা নেপাল ৰাইডত আহিম। তো সেইটোৱে। তাৰপিছত কৈছিলে কি মোৰ ভিডিঅ'ৰ বেছি চেনেলটোত কমেণ্ট যোনটো বেছি আহিব অসম বা হেৰি, তেতিয়া তাতে যাম মানে কৈছিলে। তো তেওঁ নাজানো কোনটো বেছি আহিলে কমেণ্ট, কিন্তু তেওঁ ক'লে আকৌ H2 লোৱাৰ পাছত কৈছে কি মইতো অসমতো গ'লোৱে, তো এইবাৰ নেপাল গৈ আহি যাওঁ বুলি ভাবিলে। সেইটো কাৰণে তেওঁ নেপাল যোৱা হেৰি কৰিলে মানে। তেওঁৰ লগত আমাৰ অসমৰ সমীৰণ দাদাও গৈছে ৰাইডত, মানে নেপালত গৈছিলে, তেওঁৰ লগতে আছে এতিয়াও। তো তেওঁ ভাবিলে কি মই আকৌ নেপালৰ পৰা আকৌ অসম আহিম বুলি। মানে নেপালৰ পৰা প্ৰথম কৈছিল মানে অসম যাম বুলি, অসম বা নেপাল, কিন্তু প্ৰথম নেপাল হেৰি কৰিলে, ডিচিশ্যন ল'লে নেপাল যাম। নেপালৰ পৰা অসম আহিম বুলি ভাবিছিলে, কিন্তু এইটো নহ'ল। তেওঁৰ এক্সিডেণ্ট হৈ গ'ল নেপালত। তাৰপিছত নেপালত এক্সিডেণ্ট হ'ল। আৰু তেওঁৰ আপোনালোকে এতিয়া ক'লোঁ মই ৰ'ষ্ট কৰি আছে এজন ল'ৰাই। তাৰ মানে ইমান দমত কথা পাতিম ন, কি ক'ম। আৰু পাঞ্জাৱৰ কেইটামান মানুহে কৈছে তাক য'ত পাম তাত মাৰিম। সেইটো সঁচা কথা, মাৰিব লাগে তাক। আৰে ভাই মানিছোঁ, এজন বুঢ়া এজনৰ মানে ডেথ হৈ গ'ল। তো বুঢ়াজন মইতো চোৱা নাই কি হ'ল কি নাই হোৱা, কিন্তু ডেথ হ'ল বুলি কৈছে সমীৰণ দাদাই। তাতে আছে ন, সেইটো কাৰণে মই শুনিলোঁ ডেথ হ'ল। তাৰপিছত এতিয়া কেছ চলি আছে, মানে তাত পুলিচ চব আছে, হস্পিটেলতে আছে এতিয়া। তো বুঢ়াটোতো গ'ল এতিয়া, তেখেতৰ কাৰণেতো এতিয়া কৰিলে মানে মানিছোঁ তেওঁৰ লাইফ আছিলে, তাৰ লাইফ পূৰা হৈ গ'ল তেতিয়াও। তো কি ক'ম আৰু, তেতিয়াও যিহেতু বেয়াটো লাগে, একো নাই। তেতিয়াও মানে এতিয়া যোনটো বাচিছে তাকতো বচাব অলপ চেষ্টা কৰক। তেওঁ ডক্টৰৰ ভিতৰত যি পাজিয়ে বাচিছে তেওঁ বচাব চেষ্টা কৰক, তাৰ কাৰণে প্ৰে কৰক। এতিয়া আপোনালোকে যোন মোৰ ভিডিঅ' চাই ভাল লাগিছে তো সেইটো প্ৰে কৰিব। আৰু গাইজ যদি বেয়া লাগিছে আপোনালোকে জানে আপোনালোকৰ হাতত আছে। তো গাইজ আপোনালোকক এইটোৱে ক'ব বিচাৰিছিলোঁ। আৰু আপোনালোকক যোনটো ল'ৰা ৰ'ষ্ট কৰিছে, কিন্তু চাওক কেনেকৈ কথা পাতিছে আপোনালোকে স্ক্ৰীনত। जाट प्रभजोत, जो कि एक झाड़ू कुत्ता कमीना भड़वा दल्ला है, उस पर थोड़ी देर पहले मैंने एक वीडियो डाली थी और तुम लोग को बहुत सारी चीजें बताई थी। भाई मैं एक रोस्टर हूँ, मैं रोस्ट वीडियोस डालता हूँ और मैंने बहुत सारी सच्चाई बता दी, तो लोगों की गांठ जल गई, लोग मुझे गाली देने लग गए। अबे चूतिए, तुम्हें पता भी है तुम किसको सपोर्ट कर रहे हो? भड़वो, समझ में आ रहा है तुम्हें समझ में आ रहा है? जो मेरे इस चैनल के जो सब्सक्राइबर्स हैं ना, मैं उनको नहीं बोल रहा हूँ, मैं उनको बोल रहा हूँ जो नए आ रहे हैं, और जो जाट प्रभजोत के जो फैंस हैं ना, उनको बोल रहा हूँ। अबे भड़वो, चूतियों, दिमाग में है, तुम्हारा दिमाग है कि नहीं, कि बेच आए हो कहीं पे? पूरा न्यूज़ तुम्हें पता है कि एक्चुअल में क्या हुआ है? ठीक है, कुछ पता भी है तुमको? पता भी है कुछ? पता है, मतलब दिमाग में एक बार सोचो, तुमको कुछ पता है? तुमको कुछ नहीं पता है भड़वो, तुमको कुछ नहीं पता है। मैं फिर से बोल रहा हूँ, मैं सिर्फ उनको गाली दे रहा हूँ जो जाट प्रभजोत के फैन है। তাকলা সালা কি দম মাৰে।
আৰে ভাই তো কি আছে মাস্কটো খুলি দম আছে যদি মাস্কটো খুলি দেখা না ভাই আৰে ভাই এনেকুৱা মাৰিব ন তোক গম পাবি আৰে ভাই কি আৰে অলপতো হেৰি কৰ তেওঁৰ ফেমিলি কেনেকৈ আছে এইটো টাইমত সেইটো অলপ ভাব ইমান হস্পিটেল যে তেওঁৰ ফেমিলি গোটেই ফেমিলি আছে তাত তেখেতক কেনেকৈ চাই লাগিছে তাত ল'ৰাটো এনেকুৱা ইমান এক্সিডেণ্ট হৈছে এনেকুৱা সিহঁতক চাই কেনেকুৱা লাগিছে এইটো অলপ ভাব ভাই দিমাগত এইটো ভৰা এনেকুৱা দম দি কথা পাতিলে এদিন তও যাবি গম পাবি সেইটো কাৰণে ভালকৈ থাক দুদিনৰ জিন্দগী ভালকৈ থাক মানে গম পাবি আকৌ গাইছ আপোনালোকে ভাবক য'ত আজি আমাৰ অসমত আহিছিলে আৰু কিবা এটা ভাল লাগে ন বাহিৰৰ পৰা মানুহ আমাৰ বাহিৰৰ পৰা ইউটিউবাৰ আহি আমাৰ অসমখন দেখাব বিচাৰে কিমান প্ৰাউডৰ কথা ভাবক আমাৰ বাবু ভাই আহিছিলে চাইছে বাবু ভাইকটো চিনি পাই আছিলোঁ বাবু ভাই এনেকুৱা য'ত পাজিও আহিছিলে মাজুলী গৈছিল আপোনালোকে ক'লোৱে তো ভিডিঅ' চালে আপোনালোকে চিনি পায় তো এনেকুৱা আমাৰ অসমখন দেখাব বিচাৰিছে তাত আমাক কিমান ভাল লাগে তেখেতৰ কাৰণে প্ৰে কৰক আৰু আপোনালোকে চাইছে ল'ৰাটো হেৰি কৰি আছে সি কৈ আছিলে 50,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'লে সি ফেচ ৰিভিল কৰিব কিন্তু তাত ছাবস্ক্ৰাইব নকৰিব কোনো সি এনেকৈ মানে নিজৰ ছাবস্ক্ৰাইবাৰ বাঢ়িবৰ কাৰণে এই ভিউজ পাবৰ কাৰণে কেলৈ কৰে গাইছ বহুত এই 2 দিনৰ পৰা ভিডিঅ' চাই আছোঁ মানে কোনোবাই থামলত হেৰি মালা পিনে হেৰি কৰি দিছে কোনোবাই কি কৰি দিছে আৰে ভাই এইবোৰ হোৱাই নাই একো অকল ভৰি দুটা ভাঙিছে বুলি শুনিছোঁ য'ত পাজিয়ে তেওঁৰ ফেমিলি গৈছে তাত নেপালীতো তেওঁৰ ফেমিলিও আছে এতিয়া তো এতিয়া কি হয় নাজানো কেছটো তেনেকুৱাই মই গম পাওঁ আপোনালোকক ক'ম সেইটো কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কাম কৰিব বেছি শ্বেয়াৰ কৰিব ধন্যবাদ এতিয়া ভিডিঅ'টো সমাপ্ত কৰিব